আজি চিৰাং জিলাৰ বাথৌ খেৰাই ফেমিলি ৰিজৰ্টত মানে মাজবাটৰ পৰা আৰম্ভ কৰি গোসাইগাঁওলৈকে বহুত বিজেপি কৰ্মী আৰু UPPL কৰ্মীয়ে আমাৰ BPF দলক যোগদান কৰিছে। UPPLৰ 600+ আছে আৰু BJPৰ 60+ আছে আৰু ইয়াৰ বাদেও কংগ্ৰেছৰো আছে, কৃষক মুক্তি এনেকুৱা বহুত দলত আছে। মুঠতে আচৰিত যে চৰকাৰ থকা সত্ত্বেও আজি UPPL কৰা বহুত নেতা কৰ্মী বা BJP কৰা বহুত নেতা কৰ্মীয়ে আমাৰ BPF দলত সোমাইছে। ইয়াত মানে বুজিবলৈ বাকী থকা নাই যে UPPL চৰকাৰ চলাব পৰা নাই, যাৰ ফলত আজি UPPL এৰি বা BJP এৰি পেলাই আমাৰ দলত সোমাই আছে। যে যেনেকৈ কথা দিছিলে UPPL প্ৰমোদ বড়োৱে এই হিচাপত আজি সি কাম কৰা নাই, ৰাইজক ঠগাই আছে। প্ৰত্যেকটা কামতে ৰাইজক সি মিছা কথা কৈ পেলাই আহি আছে, সেইটো আজি প্ৰমাণ হ'ল। নহ'লে চৰকাৰত থকা সত্ত্বেও কেনেকৈ UPPLত লিডাৰসকলে বা কৰ্মীসকলে আমাৰ দলত কেনেকৈ আহিলে, বা BJP কৰ্মীটো যেনিবা ষ্টেটতো গভৰ্ণমেণ্ট আছে, চেণ্ট্ৰেলতো গভৰ্ণমেণ্ট আছে, কিন্তু তথাপিও আজি BTC অঞ্চলত থকা BJP কৰ্মী নেতাসকলে আমাৰ দলত সোমাইছে। কাৰণটো হ'ল UPPL চৰকাৰ চলাব পৰা নাই ভালকৈ, ৰাইজক যেনেকৈ কমিটমেণ্ট দিছিলে সেই হিচাপত আজি ৰাইজক দিব পৰা নাই বা ৰাইজক কাম কৰি দেখাব পৰা নাই, যাৰ ফলত আজি এই BTC অঞ্চলত BJP কৰ্মী হৈ পেলাই একো লাভ নাই এনেকুৱা ভাবিছে। চৰকাৰটো চলাই আছে UPPLৰ লিডাৰশ্বিপত। UPPLৰ লিডাৰশ্বিপ মানে ইয়াৰ আচলটো কি? আপচু। আজি আপচু কৰ্মীসকলে স্কিম চিলেকশ্যন কৰে, আপচু কৰ্মীসকলে চব কৰে। ইয়াত কোনোবা BJP কৰি লাভ আছেনে BTC অঞ্চলত বা এই চৰকাৰৰ দিনত? কোনোবা UPPL পাৰ্টি কৰি কিবা লাভ আছেনে? গোটেই বস্তুটো আপচুহে চলাই থাকে। সেইকাৰণে UPPLৰ কৰ্মী হৈ পেলাই কি লাভ আছে? BJPৰ কৰ্মী হৈ পেলাই কি কাম আছে? ইয়াৰ ফলত আজি বহুত নেতা কৰ্মী আৰু আমাৰ দলত সোমাব। অহা 30 তাৰিখ নৱেম্বৰত আমাৰ CWC আছে, তাতেও সোমাব। আৰু প্ৰত্যেক ব্লক পৰ্যায়ত বা ডিষ্ট্ৰিক্ট পৰ্যায়ত বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আৰু কণ্টিনিউ হৈ আছে। মুঠতে UPPL আৰু BJP আমাৰ দলতে এনেকুৱা সোমাইছে। কাৰণটো হ'ল প্ৰমোদ বড়োৱে চৰকাৰ চলাব পৰা নাই, চৰকাৰটো চলাই আছে আপচু। নাই সেইটো কি কাৰণত কৈছে কোৱা নাই, সেইটো বেলেগ কথা। হয়তো ক'ৰবাত কেতিয়াবা মিডিয়াত ক'ব পাৰে। মুঠতে BJP দল আৰু BPF দলৰ লগত আজিলৈকে মুখামুখি কথা পতা হোৱা নাই। মিডিয়াত কোনোবাই কিবা এটা ক'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু ফেচ টু ফেচ আজিলৈকে ফৰ্মেলি আলোচনা হোৱা নাই। BJPৰ লগত হওক, কংগ্ৰেছৰ লগতে হওক, মুঠতে যিকোনো দলত, বেলেগ যিকোনো দলৰ লগত আমাৰ ফৰ্মেলি এনেকুৱা আলোচনা হোৱা নাই। সম্ভাৱনা আছে নেকি? নাই, আমি দলত চিন্তা কৰিম এইটো। কাৰোবাৰ লগত যদি মিত্ৰতা কৰিব লাগে এইটো দলৰ আলোচনাৰ মাজেদিহে হ'ব। কিন্তু আজিলৈকে আমাৰ BPF দলে কোনো দলৰ লগত মিত্ৰতা কৰিবৰ কাৰণে চিন্তাই কৰা নাই। BPFে অকলে ইলেকশ্যন খেলিব। মংগলদৈ, দৰং, ওদালগুৰি লোকসভা আৰু কোকৰাঝাৰ লোকসভা, এই দুটা লোকসভাত BPFে নিজাববীয়াকৈ কেণ্ডিডেট দি পেলাই ইলেকশ্যন খেলিব। কথা এটা ওলাইছিল যে AUDF আৰু BPF তৃতীয় মৰ্চা গঠন। নাই, এইটো কোনোবা কোৱা কথা। আমাৰ দলৰ লগত এনেকুৱা কোনো চৰ্চাও হোৱা নাই দলৰ মাজত, আৰু আলোচনাও হোৱা নাই আৰু নহ'ব। কাৰো লগত মানে মিত্ৰতা নহ'ব। যদি আপোনালোকে কোকৰাঝাৰ লোকসভা সমষ্টিত বিজয়ী হয় তেনেহ'লে আপোনালোকে চেণ্ট্ৰেলত যে কাৰ লগত থাকিব, ইণ্ডিয়া নে এনডিএ? নাই, এইটোত আমাৰতো একজন বাইচান্স যদি যেনিবা আমি জিকিলে MP, জিকিব, আমি জিকিব লাগে। তাতে কোন চৰকাৰ চলে ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব। এইবিলাক কোনোবা প্ৰমোদ বড়ো এই কি কয় ইয়াৰ বেচলেছ মানে মানুহৰ কথা
লৈ পেলাই মোক সুধিব নালাগে আৰু মই ইয়াৰ এইবিলাক কথাটো লৈ পেলাই মই জবাব নিদিওঁ। এটা সময়ত NDFB সকলে শান্তি প্ৰক্ৰিয়াত আনি BTR চুক্তি সম্পাদিত হৈছিল। হয়। NDFB সকলে আজি কিয় আপোনালোকৰ আজি বহুত NDFBয়ে আমাৰ দলত যোগদান কৰিছে, আগতেও কৰিছে আৰু পিছতো নিশ্চয় কৰিব। তাৰমানে ইহঁতে ভাবিছিল যে আমাৰ কেছবিলাক উইথড্ৰ হ'ব, আমাৰ ৰিহাবিলিটেশ্যন হ'ব, সেইবিলাক আজিলৈকে প্ৰমোদ বড়োৱে দিব পৰা নাই বা কৰি দিব পৰা নাই, চুক্তিকাৰী হৈ পেলাই সেইটো কৰি দিব লাগিছিল। যাৰ ফলত আজি বহুত NDFBয়ে UPPLক ছাপৰ্ট কৰিছিল বা BJPক ছাপৰ্ট কৰিছিল, কিন্তু একো নোহোৱাৰ কাৰণে আজি এই চৰকাৰৰ লগত থাকি একো লাভ নহ'ব, BPFৰ লগত থকাটোৱে ভাল হ'ব, এনেকুৱা চিন্তা কৰি পেলাই আহিছে। আজিৰ দিনত আপচু অফিচৰ পৰাহে BTCখন চলায়। কেনেকৈ NDFBৰ কেছ হ'ব, কেছটো উইথড্ৰ হ'ব, কেনেকৈ জেলৰ পৰা ওলাব NDFBবিলাক, কেনেকৈ ৰিহাবিলিটেশ্যন পাব। আপচু যি চিন্তা কৰে সেইটোৱে চলাই আছে। প্ৰমোদ বড়োটো কি নামতহে